হেল্ল' গাইজ, পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৰে ভালেই আছে। মই আজি যাম এজেগালৈ, সেই ঠাইডোখৰত আপোনালোকক গৈ মেলি লগ পাই আছোঁ আৰু ক'ত যাম কি কৰিম সকলোখিনি ভিডিঅ'ত আপোনালোকে চাই থাকক আৰু এনজয় কৰক। কিন্তু ভিডিঅ'টো পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। ঠিক আছে, লগ পাই আছোঁ আপোনালোকক, ব'লক তেতিয়া। আৰু মই আহি পাই গ'লোহি উৰিয়ামঘাট টাউন। আৰু মই ক'ত কেনেকৈ কোনখন গাড়ীত যাম আপোনালোকক দেখুৱাই আছোঁ। এই গাড়ীখনত যাম মই। এই গাড়ীখনত উঠি মই ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। ব'লক তেতিয়া মই গাড়ীত উঠোঁ। ঠিক আছে নেবে তেতিয়া, বাই বাই, শুনো বাই বাই। আৰু এতিয়া গাড়ীত গৈ আছোঁ আৰু গাড়ীত এতিয়া বহি মেলি গৈ আছোঁ। আমি এতিয়া ইকৰাণী পাৰ হৈ বৰপথাৰ যোৱা ৰাস্তাত সোমাই আছোঁ। লাংথা পাই গ'লোহি। এতিয়া লাংথাত ব'লো কি কৰিম, চাহ অকণ খাই যাওঁ। ইয়াতে চাহ অলপ সৰু সৰু দোকান এখনত দেখিছোঁ, সেই চাহ অলপ খাই যাওঁ। এতিয়া আমি আহি পাই গ'লোহি বৰপথাৰ। আৰু এইফালে চাওক, এতিয়া স্কুল ছুটি হৈছে সেইকাৰণে লাহে লাহে যাব লগা হৈছে। আৰু এইফালে আছে বৰপথাৰ ট্ৰেইন ষ্টেচন। এবাৰ ভাবিলোঁ বৰপথাৰ টাউনখন দেখুৱাই দিওঁ। আৰু এইফালে চাওক গাৰ্ডেন কিমান ধুনীয়াকৈ, এইফালে মাজে মাজে মানে গছ ৰুই দিছে, কিমান ধুনীয়া লাগিছে। আৰু আগবাঢ়ি থাকোঁ, আপোনালোকক দেখুৱাই থাকোঁ আৰু আপোনালোকে এনজয় কৰি থাকক আৰু চাই থাকক। আমি আহি পাই গ'লোহি জামুগুৰি দলং। জামুগুৰি দলং ন বোলো, জামুগুৰি দলং। আৰু এইফালে চব সেইফালে ট্ৰেইন যায় সেইফালে। ব'লক তেতিয়া জামুগুৰি পাইছোঁ। যেতিয়া জামুগুৰি এবাৰ মাৰ্কেটখন দেখুৱাই দিম আপোনালোকক। মাৰ্কেটখন দেখুৱাই দিছোঁ। আপোনালোকক এবাৰ দেখুৱাই দিলোঁ জামুগুৰি মাৰ্কেটখন। আৰু তেতিয়া আগবাঢ়ি থাকোঁ আৰু ক'ত কেনেকৈ কি দেখুৱাব পাৰোঁ আপোনালোকে চাই থাকক। ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাব, তেতিয়া গম পাব ক'ত কি কৰোঁ, ক'ত যাওঁ নাযাওঁ সকলোখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাই আছোঁ। ব'লক এতিয়া আগবাঢ়ি থাকোঁ। ঠিক আছে, মই তেতেলী তলতে নামি দিছোঁ আৰু মই এতিয়া আছোঁহি তেতেলী তল। আৰু এতিয়া মই ফৰকাটিং যাম। ইয়াত গাড়ী পাওঁ নে নাপাওঁ চাওঁ, ৱেইট কৰোঁ। চ' ইয়াতে ফাইনেলি গাড়ী পাই গ'লোহি। এতিয়া ফৰকাটিংলৈকে যাম। ফৰকাটিঙত গৈ মেলি আপোনালোকক দেখুৱাই আছোঁ ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে গাড়ীত চাওক মানুহ চাওক কিমান ভিৰ, একদম মানে কেনেকৈ বহিব লগা হৈছে। হ'লেও উপায় নাই, যাবতো লাগিবই। ব'লক ফৰকাটিংলৈকে যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আহি ফৰকাটিং পাই গ'লোহি, গাড়ীৰ পৰা নামিলোঁ আৰু যাওঁ এতিয়া। আৰু লগ কৰোঁগৈ, কাক লগ কৰিম সকলোখিনি আপোনালোকৰ ভিডিঅ'ত দেখুৱাই আছোঁ। ব'লক এবাৰ আপোনালোকক ফৰকাটিং ষ্টেচনটো আপোনালোকক দেখুৱাই ল'ম। আৰু ব'লক আপোনালোকক দেখুৱাই আছোঁ এবাৰ ফৰকাটিং ষ্টেচনটো আপোনালোকক দেখুৱাওঁ। মই অভাৰব্ৰিজৰ ওপৰেদি আহি আছোঁ। হাই,
মই এনেকৈ আহি তলত নামি আছোঁ। এবাৰ আপোনালোকক ষ্টেচনটো দেখুৱাই দিছোঁ, ফৰকাটিং ষ্টেচনটো এবাৰ দেখুৱাই দিছোঁ। আৰু এতিয়া যাম মোৰ দষ্টিক লগ কৰিম। আপোনালোকক কৈ দিছোঁ কথাটো এতিয়া, মোৰ দষ্টিক লগ কৰিম আৰু দষ্টি কোন হয় আপোনালোকক দেখুৱাই আছোঁ। এবাৰ দষ্টিক ফোনটো কৰি লওঁ, ক'ত আছে কি কথা সকলোখিনি আপোনালোকক খবৰটো দি আছোঁ। চ' ফাইনেলি আহি পাই গ'ল দষ্টি। দষ্টি আহি পাই গ'ল। আৰু ৰুদ্ৰ ফিল্মৰ এক্টৰ হয়, আৰু সেই এক্টৰ মিথুন চক্ৰৱৰ্তী বুলি নাভাবিব, হয় নাই দষ্টি? নিপুণ মই লাগা বেষ্ট ফ্ৰেণ্ড। আৰু ব'লক আপোনালোকক দেখুৱাই আছোঁ। দষ্টিক এতিয়া এইটো হেপিডেণ্ট এটা দিছোঁ। থেংক ইউ। খুলি কৰি দিছোঁ, গাড়ী চলাই আছে যে সেইকাৰণে খুলি দিছোঁ মই। আমি আহি পাই গ'লোহি আঠখিলীয়া নামঘৰ। ব'লক এবাৰ আপোনালোকক আঠখিলীয়া নামঘৰ দষ্টিৰ লগত দেখুৱাই দিওঁ। এবাৰ আপোনালোককো আঠখিলীয়া নামঘৰ দেখুৱাই দিওঁ। আঠখিলীয়া নামঘৰৰ গেট। কৃষ্ণ, আপোনালোককো এবাৰ ভিতৰ ভাগলৈ সোমোৱাই লৈ যাওঁ, আপোনালোকে চাই থাকক। কোনে কোনে আঠখিলীয়া নামঘৰ আহিছে আপোনালোকে কমেণ্টত জনাবচোন, হয় নাই দষ্টি? ভাদ মাহত মানুহ বেছি হয়, ইয়াত বেছি হয় ন? আপোনালোকে ভাদৰ মাহত আহিব। ভাদৰ মাহত ইয়াত বহুত মানুহ হয়, দষ্টিয়ে কৈছে। বহুত হয় মানুহ। আপোনাৰ হিচাপ নাই। আপোনালোকে আহিব আঠখিলীয়া নামঘৰত, খুব ভাল লাগিব। আৰু ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ ভালে থাকক। আপোনালোকেও আহিব ইয়াত আঠখিলীয়া নামঘৰত। কৃষ্ণ, এনেকৈ আপোনালোকক দেখুৱাইছোঁ মই। ভিতৰত সোমাব নোৱাৰিলেও বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ মই আঠখিলীয়া নামঘৰটো। এয়া আঠখিলীয়া নামঘৰ। মই দষ্টিৰ ঘৰত আহিছোঁ। দষ্টিৰ ঘৰত যাওঁতে মানে আঠখিলীয়া নামঘৰটো মানে পায়। মই সেয়া এবাৰ ভাবিলোঁ আঠখিলীয়া নামঘৰত সোমাই যাওঁ, আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকক পুখুৰীটো দেখুৱাওঁ। পুখুৰীত কাছ বহুত আছে বুলি কৈছে, সেই কাছ আপোনালোকক ওলাই নে নোলাই দেখুৱাওঁ এবাৰ। এই দষ্টিয়ে আহি কাছ চাবলৈ গৈছে, কাছ চাই আছে দষ্টিয়ে। ইয়াতে ৰাতিপুৱা ভাগত বেছি ওলাই থাকে নেকি দষ্টি? ৰাতিপুৱা ওলাই থাকিব। আৰু সেইফালে আপোনালোকে দেখিছে সেইবোৰ ৰেবিট। আৰু দষ্টি এনেকুৱা জেগাত আহিলে কেনেকুৱা লাগে মনবোৰ? ভাল লাগে, একদম ফ্ৰী নিচিনা হৈ যায়। বহুত ভাল লাগে নামঘৰলৈ আহিলে। ভাদ মাহত প্ৰতিটো বছৰ আহিয়ে থাকোঁ। হয়, নামঘৰ বুলি ক'লে খুব মানে আহিলে মানে ইয়াত নামঘৰত খুব ভাল লাগে, মনবোৰ একদম পাতলা পাতলা লাগি যায়। ভালকৈ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ আঠখিলীয়া নামঘৰৰ মেইন মন্দিৰটো।
কিমান ধুনীয়াকৈ সজাই ৰাখিছে, কিমান ধুনীয়াকৈ চফাকৈ ৰাখিছে। ভাল লাগিছে ইয়াত আহি। চাকিভাগ ইয়াত জ্বলাই। ঠিক আছে, আপোনালোকক যিমানখিনি পাৰিছোঁ সিমানখিনি দেখুৱাইছোঁ। এতিয়া মই বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া মই এই গেটখন পাইছোঁহি। আৰু দস্তি পূৰা ফোনত ব্যস্ত। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ইমান দীঘলীয়া নকৰোঁ। ঠিক আছে, ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ ইমানেই। বাই বাই।